হাই বন্ধু বান্ধৱীসকল, নমস্কাৰ। আজি মই কঁঠালৰ চব্জি বনাম আৰু এয়া আপোনালোকে চাব। আপোনালোকেতো জানেই দিয়কচোন, তথাপিও মই মোৰ কেনেকৈ বনাওঁ সেইটো আপোনালোকক দেখুৱাওঁ বাৰু, চাই থাকিব। এয়া তেজপাত আৰু শুকান জ্বলা দিলোঁ, অকণমান পাঁচফোৰণ দিলোঁ আৰু অকণমান হিং দিলোঁ। আৰু এতিয়া মই এইখিনি পিঁয়াজ, আদা, ৰচুন, কেঁচা জলকীয়া আৰু বিলাহী এফাল মই পেষ্ট কৰি থৈ দিছোঁ, এইখিনি ইয়াত দি দিম। আৰু হাফ চামুচ ঘি দি দিলোঁ। কঁঠালৰ চব্জিত ঘি আৰু গৰম মছলা লাগে, নহ'লে খাবলৈ সোৱাদ নহয়। এতিয়া মই পেষ্টখিনি ইয়াত দি দিলোঁ। ছাগলীৰ মাংসৰ দৰে বনাওঁ আৰু আপোনালোকে জানেই বনাব, তথাপিও আৰু দেখুৱালোঁ আৰু বেয়া চেয়া নাপাব। এতিয়া মই হালধি দিলোঁ, জিৰা গুড়ি দিম, এক চামুচ জিৰা গুড়ি দিলোঁ, ৰেড চিলি পাউডাৰ দিলোঁ, আৰু এতিয়া জিৰা গুড়ি দিম। এয়া গৰম মছলা দিলোঁ আৰু এতিয়া নিমখ দিম। এতিয়া মোৰ মছলাখিনি ভালকৈ ভাজি ল'ব লাগিব। এয়া মই মছলাখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াত কঁঠালখিনি ভালদৰে কাটি অকণমান বইল কৰি লৈছোঁ, হালধি অকণমান দিছিলোঁ। এতিয়া কঁঠালখিনি ইয়াত দি দিলোঁ। খাবলৈ খুব সোৱাদ, কাটিবলৈ খুব কষ্ট। আলুখিনি মই ফ্ৰাই কৰি থৈ দিছিলোঁ, এয়া আলুখিনিও দি দিলোঁ। এতিয়া এইখিনি ভালকৈ ভাজি লওঁ, তাৰপিছত অকণমান পানী দিম। এতিয়া মোৰ কঁঠালখিনি ভাজা হৈ গ'ল আৰু অলপ পানী দিম, মানে আলুখিনিও বইল হ'ব লাগিব আৰু অকণমান কঁঠালখিনিও সিজিব লাগিব। বেছি পানী নিদিওঁ বাৰু, অকণমানেই দিম। এয়া পানী দিলোঁ, অকণমান বইল হওক, আৰু 3টা কেঁচা জ্বলা দিলোঁ। অলপ জ্বলা হ'লে ভাল লাগে খাই আৰু। ফাইনেল লুকটো দেখুৱাম আপোনালোকক। কঁঠালৰ চব্জি হৈ গ'ল আৰু নমাই দি এতিয়া গেছটো অফ কৰি দিলোঁ আৰু 1 চামুচমান ঘি দি দিলোঁ। আৰু দিব লগা নাই, হৈ গ'ল। বাকী মোৰ ভিডিঅ'টো যদি ভাল লাগিছে, লাইক, কমেণ্টছ, ফ'ল' কৰিব। বাই বাই।